ছাত্ৰ-ছাত্ৰীসকল আজি এটা নতুন ভিডিঅ' লৈ তোমালোকৰ ওচৰলৈ আহিছোঁ। আজি আমি শিকিম যোগ। এইটো হৈছে যোগ। ধৰি লোৱা তোমাৰ হাতত তিনিটা মৰ্টন আছে, মই তোমাক দুটা দিছোঁ। কি হ'ব? সেইটো হ'ব যোগ। এতিয়া কেইটা মৰ্টন হ'ল? তোমাৰ হাতত 5টা মৰ্টন হ'ল। এইটো আমি এনেদৰেও লিখিব পাৰোঁ। 3 + 2 = 5 বা আমি এনেদৰেও লিখিব পাৰোঁ। তোমালোকে নিশ্চয় তোমালোকৰ কিতাপত দেখিছা, নহয় জানো? আকৌ আমি বেলেগ এটা চাওঁ। তোমাৰ হাতত 4টা আপেল আছিলে, মায়ে তোমাক আকৌ 3টা আপেল দিলে। সেইটো কি হ'ল? যোগ হ'ল। তোমাৰ হাতত 7টা আপেল হ'ল, মানে তোমাৰ হাতত বেছি হ'ল, আৰু এই বেছি হোৱাটোৱে হ'ব যোগ। এইটো আমি লিখিলে এনেদৰে লিখিব পাৰোঁ: 4 + 3 = 7 বা এনেদৰে লিখিব পাৰোঁ। এতিয়া এই অংকটো চোৱা, এইটো তোমালোকে কেনেকৈ কৰিবা। যদি নেওতা মুখস্থ আছে, নেওতাৰ সহায়ত কৰিবা, নহ'লে আঁচ টানি আমি কৰিম। 6ৰ বাবে 6ডাল আঁচ, 5ৰ বাবে 5ডাল আঁচ টানিম। এতিয়া আঁচ হিচাপ কৰিম, কিমান পালোঁ? 11ডাল আঁচ পালোঁ। এতিয়া কি হ'ব? 6 × 5 = 11। ছাত্ৰ-ছাত্ৰীসকল, নিশ্চয় তোমালোকে আজি এই ভিডিঅ'টো